হাই আমি আজি ধনৰ বিয়াৰ সনা কিনিব আহিছোঁ জোৰোণত দিয়া এইজনী কন্যা আমি লগত লৈ আহিছোঁ এইজনী ফাইনেল ন কি হ্যাপি বার্থডে বলে খোলাছো না তার খাওয়া খুলো না এটো খুলা আৰু পারমিশন নেকি মানে আমি যাওয়া কথা আছিল 10টা বাজে আর যাতে যাতে মানে আমি শুৱালকুছি আহি পেলাই সব দোকানতে এখন ধুনীয়া ধুনীয়া কাপোৰ কোনখানত যাওঁ কোনখানত নাযাওঁ নালাগছে যাওঁ ক'ত নাযাওঁ নালাগছে সব হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ থাম্বনেইল দেখি তো আপোনালোকে ধৰিব পাৰিছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাই আছে ইয়াৰ কাৰণে যিহেতু বেছি দিন নাই গতিকে মোক মানে জোৰোণত দৰাধাৰ ফালৰ পৰা যিখিনি গ'ল্ড দিব তাৰ কাৰণে মানে আমি গুৱাহাটীত সেইখিনি কিনিবৰ কাৰণে যাম তো ৰেডি হৈ ওলাই কাপোৰো লৈ লৈছোঁ দুযোৰমান যিহেতু আজি ৰাতি গুৱাহাটীতে থাকিম আৰু সেইফালৰ পৰা আহি আছে হাজবেণ্ড আৰু শাহুমা তো মোক ইয়াতে উঠাই ল'ব আৰু এয়া মই উঠি মেলি আহিলোঁ গুৱাহাটীলৈ বুলি এয়া মানে আমি বাইহাটা চাৰিআলি পালোঁ আৰু ট্ৰল গেটত মানে ইয়াত এনেকৈ আমি কাৰ্ডখন দিয়াতে আমাক ছাইডেৰে আহিব দিছে এওঁৰ কাৰ্ডখন দিলে মানে আহিব দিয়ে আমাক তো আহিলোঁ এয়া ওলাই মানে চৰ্দি লাগি একদম অৱস্থা বেয়া মাত বেয়া হৈ আছে আৰু এয়া চাংচাৰিত আমাৰ ভোক লাগিলে যিহেতু একো খাই অহা নাছিলোঁ তো এয়া কিবা খাবৰ কাৰণে আমি এখন দোকানত মানে কথাটো হ'ল আজি ৰাতি গুৱাহাটীতে থাকিম বাইদেউহঁতৰ ঘৰত থাকিম আমি মানে এতিয়া বাইদেউহঁতৰ ঘৰলৈ যাম যাই তাত অকণমান ৰেষ্ট কৰি গধূলি আমি মানে সোণখিনি কিনিবৰ কাৰণে ওলাই যাম আৰু নেক্সট দিনা মানে কালি আমি যাম শুৱালকুছিলৈ বুলি আৰু আমি চাই পালোঁ বাইদেউহঁতৰ ঘৰ মানে চিষ্টাৰ ইন ল আৰু এয়া আহোঁতে খোৱা বস্তু লৈ আহিছিলোঁ বাইদেউ কিবা কিবি আনিছে তো মোক এইবিলাক ওলাব দিছে মই ওলাই আছোঁ আৰু মা আৰু বাইদেৱে কিবা কিবি চাহ বনোৱাত ব্যস্ত হৈ আছে মই সেইকাৰণে তেওঁলোকক হেল্প কৰি দিলোঁ অকণমান তো এতিয়া আমি খাই মেলি মানে চাহ তাহখিনি খাই লওঁ খাই লৈ আমি মা আৰু মই ইয়াতে থাকিম বাইদেউ আৰু হাজবেণ্ড যাব অফিচলৈ বুলি অকণমান কিবা কিবি কাম আছে বোলে তেওঁলোকৰ তো তেওঁলোক ওলাই গ'ল আৰু এয়া ওপৰৰ পৰা চাই আছোঁ কাজিয়া মানে দুখন গাড়ীৰ মানে এক্সিডেণ্ট হৈছে আৰু তো গতিকে মানুহ মানে ভৰ্তি হৈ গৈছে আৰু তাকে অকণমান মই চাই আহিছিলোঁ তেওঁলোককো দেখাই দিলোঁ সেইকাৰণে তো আমি বাইদেউ আৰু হাজবেণ্ড আহিলে গধূলি ওলাই যাম তো ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ গধূলি সময়ত আমি ওলাই আহিলোঁ সোণ কিনিবৰ কাৰণে মানে সোণখিনি কিনাৰ কথাটো মানে ক্লিয়াৰ কৰি দিছোঁ আপোনালোকক মানে মোক এওঁলোকৰ ঘৰৰ পৰা যিখিনি সোণ দিব সেইখিনিয়ে মানে কিনিবৰ কাৰণে আহিছোঁ আমাৰখিনিতো বনাব দিছোঁ তো এওঁলোকৰখিনি মানে গুৱাহাটীত কিনিম তো তাকে যাই আছোঁ আৰু এয়া আমি আহি পালোঁ ৰত্নাঞ্জলিতে ল'ম আমি সোণখিনি আৰু ৰাস্তাতে ডাঙৰ বাইদেউকো উঠাই ল'লোঁ এয়া ইমান গাড়ী জম লাগি গৈছে সোণ কিনাৰ মানুহ বাপৰে এয়া আমি ৰত্নাঞ্জলিত সোমালোঁ তো সোণখিনি চাই লওঁ ফাইনেল ন
হয় আমি আজি ধনৰ বিয়াৰ সোণা কিনিব আহিছোঁ জোৰোণত দিয়া এইজনী সোণা আমি লগত লৈ আহিছোঁ চাৰ্জ কৰাৰ কাৰণে তো গহনা চহনা একদম মজাকৈ কিনি আমি এতিয়া ঘৰলৈ বুলি আহিলোঁ আমি কিবা কিবি খাই ল'লোঁ ৰাস্তাতে তো এতিয়া আমি বাইদেউহঁতৰ ঘৰলৈ যাওঁ দেৰি হ'ল বহুত মানে আমাৰ ওলাই আহোঁতে দেৰি হৈছিল তো এতিয়া প্ৰায় 9:30মান বাজিলে তো জল্দি ঘৰ যাব লাগে তো আহি পিনে ভাতো বনাব লাগিব এইবিলাক কৰি খাই লওঁতে মানে বহুত দেৰিয়ে হ'ব আৰু তো জল্দি যাওঁ এতিয়া ঘৰলৈ আৰু ৰাস্তাত মানে এইবিলাক লৈ আহিছিলোঁ দেখা পাই পিনে এতিয়া আমি খাই লওঁ এইখিনি তো চাই থাকক ভিডিঅ'টো কি হেপী বাৰ্থডে বোলে দিলোঁ আৰু খোলাচোন এটা খাওঁ দা খুলো না এইটো খোলা আৰু পাৰ্মিশ্যন নেকি মানে এটা খুলিব ইমান কিয় আনিছ ক'ৰ পৰা আনিছ ইমান বিশাল চিশালৰ পৰা আনিছ বোধহয় নহয় দুটা কিনিলে এটা খাওঁ ৰাতি 1টা বজাত মোবাইল দিবা যাই আছোঁ নাচাৰ তলত আমি মোবাইল থৈ গৈছোঁ আৰু মই ঘূৰাই আহিছোঁ এইটো মোবাইল দিয়ে ভিডিঅ'টো বনালোঁ আৰু ভাত খালোঁ এতিয়া 1টা বাজিল হেল্ল' গাইজ আজি হ'ল নেক্সট ডে তো সকলোকে গুড মৰ্ণিং গাইজ ৰাতি শুতে মানে বহুত বেছি দেৰি হৈছিল তো উঠোতেও মানে অকণমান দেৰি হৈ গ'ল তো এতিয়া আমি সোনকালে গা পা ধুই ল'লোঁ গা পা ধুই আমি এতিয়া শুৱালকুছিলৈ বুলি ওলাই যাম শুৱালকুছিত মানে আজি পাটৰ কাপোৰখিনি কিনিম এওঁলোকৰ ফালৰ পৰা দিয়া পাটৰ কাপোৰখিনিয়ে কিনিব যাম তো ৰেডি হৈ লওঁ মাতৰ অৱস্থা নাই একদম আৰু আমি যাবৰ কাৰণে একদম ৰেডি হৈ গ'লোঁ চবে একদম ৰেডি গিলাখান বস্তু লৈ যাম গাড়ীটোলৈ আমি যোৱা কথা আছিল 10টা মানতে যাওঁতে মানে ইয়াতে 12টা বাজিল একদম মানুহটো বেয়া হৈছে কালি বস্তুখিনি কিনে আৰু ভিডিঅ' বনাব হ'লাক এতিয়া আমি যাওঁ আৰু যাতে দেখাই দি যাম কাম কৰিছোঁ কিন্তু তথাপিতো এইটোৱে মানে ডেইলি বস্তু অফিচত গেছি যাই কিনে আহিব নাই মাত্ৰ আহি পেলাম 12টা বাজিছিল তাতে আৰু আমি এতিয়া যাম যাই মানে বাইদেউ আৰু এটা বাইদেউ আছে বাইদেউহঁতৰ ঘৰত ভাত খাম ভাত খাই কিনে যাম আমাৰ জকলুকি আমাৰ 1টামান বাজিব গম পাইছ না জকলুকি আমাৰ জকলুকি 1টা বাজিব গম পাইছ না মানে ইমান মানে চৰ্দি কাহ হৈছে তাৰ কাৰণে তাৰমানে মাতটো একদম পৰি গৈছে এইবিলাক কালি ৰাতিও লৈছোঁ খাইছোঁ খোৱাৰ কাৰণে অলপমান ভাল পাইছোঁ কালিতো একদম অৱস্থাই নাছিল সেইকাৰণে মই একো কথা কোৱা নাই এনেই ভিডিঅ'খিনি শুদ্ধে কৈছোঁ একো ক'ব পৰা নাই এনেই দেখাই দিছোঁ আপোনালোকক কি কিনিলোঁ কি নিকিনিলোঁ আপুনি বাৰু পিছত ভালকৈ দেখাম মই গতিকে ভিডিঅ'টো চাই থাকক আজি শুৱালকুছিত যাই আজি মানে শুৱালকুছিত যাম আৰু শুৱালকুছিত যাই কি কিনো কি নিকিনো চব দেখাই দিম চাই থাকক আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিম হেল্ল' গাইজ একদম মানে দেখা নাপাওঁ চব বস্তু লৈ মানে যাইছে যাবৰ কাৰণে একদম ৰেডিঅ'ৰ তলত নামি আহি আছোঁ গাড়ীখন মানে তলত ৰাখিব নোৱাৰি সেইকাৰণে বস্তুখিনি মানে গোটেইকেইটা একেলগে নিব লগা আছে ওপৰৰ পৰা নামি আনাতে দিগদাৰ হয় না বৰ ভাল লাগে গাড়ী আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো এয়া একদম ডাইৰেক্ট আহি পালোঁ শুৱালকুছিত সোমাই মানে ইমান এটা বেছি ভাল লাগিল মানে চাৰিওফালে দোকান আৰু এনেকুৱা লাগছে মানে ৰাসত যেনেকৈ মানে দুটা চাইডে একদম মানে দোকান থাকে ইয়াতে মানে পাটৰ কাপোৰৰ দোকান তেনেকুৱা চাৰিওফালে মানে পাটৰ কাপোৰ আমি শুৱালকুছি আহি পালোঁ চব দোকানতে ইমান ধুনীয়া ধুনীয়া কাপোৰ কোনখানত যাওঁ কোনখানত নাযাওঁ নালাগছে যাওঁ ক'ত নাযাওঁ নালাগছে চবতে একদম মজা কাপোৰ বঢ়িয়া লাগিছে শুৱালকুছি আহি কি ধুনীয়া চাফা ন
তো এয়া সোমাই আহিলোঁ দোকানত আৰু মই এয়া পাটৰ কাপোৰ চাই আছোঁ মই পিচ কালাৰতে কাপোৰ বিচাৰিছিলোঁ তো এয়া পিচ কালাৰত দেখাইছে ভালে লাগিছে কাপোৰযোৰ বহুত কেইযোৰে কাপোৰ দেখাইছে তাৰ মাজত মোৰ এইযোৰ ভাল লাগিছে চাওক এইযোৰ লওঁ নে কি লওঁ তো আৰু আছে মই আপোনালোকক দেখাই আছোঁ ৰ'ব মই কিনা কাপোৰ আৰু গহনাখিনি আপোনালোকক ভালকৈ এদিন দেখাম মই ক'ত কিমান দাম ল'লে কেনেকুৱা কি কাপোৰ গোটেইখিনি কি ল'লোঁ কি নল'লোঁ সেইখিনি গোটেইখিনি এদিন পিছত মানে ভালকৈ মই আপোনালোকক দেখাই দিম হালধীয়াটো বেছি ভাল লাগছে শুৱালকুছিত আহিলে অলপ হ'লেও কমত কাপোৰ পোৱা যায় বাকী বেলেগতকৈ আৰু যেনেকুৱা ডিজাইন বিচাৰে তেওঁলোকে তেনেকুৱা ডিজাইন দিব পাৰে আৰু যদি আপোনালোকে অৰ্ডাৰ দিব খোজে অৰ্ডাৰো দিব পাৰে তো আজিৰ ভিডিঅ' আছিল এইখিনিয়ে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব তো আমি কাপোৰখিনি চাই থাকোঁতে মানে গধূলিয়ে হ'ল আমি আহি পাওঁতে তো কাপোৰ চাপোৰ চাই মেলি আমি ল'লোঁ কাপোৰযোৰ মই বাৰু পিছত দেখাম তো এতিয়া মানে আমি ঘৰলৈ বুলি যাব ওলাম বাইদেউহঁতে আমাৰ ঘৰতে যাব তাত ভাত খাই যাব তো ভিডিঅ'টো কেনে লাগিল ক'ব পাৰে